আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আচলতে এটা সহায় বিচাৰিহে। জনপ্ৰিয় অভিনেতা কে তথা সিদ্ধাৰ্থ শৰ্মাই আকৌ বিপদত পৰিছে নেকি? কিয় অসমবাসী ৰাইজৰ ওচৰত তেওঁ হাতজোৰ কৰি সহায় বিচাৰিছে? যোৱা কেইদিনমানৰ আগতে তেওঁ সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ আহিছিলহে। পুনৰ কি হ'ল? সকলো কথা জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই সহায় থাকক। বিচাৰিহে এটা অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক। আমি সকলোৱে বিভিন্ন ছ'চিয়েল মিডিয়াত পাই আছোঁ যে অসীম শৰ্মা আৰু নীলাক্ষী বাইদেউ তেওঁলোকৰ এটা কৰুণ গাঁথাৰ কাহিনী আমি সকলোৱে শুনি আছোঁ। দাদাজনৰ এটা জটিল ৰোগত তেওঁ আক্ৰান্ত হৈ আছে। চিকিৎসাৰ কাৰণে বিভিন্নজনে তেওঁলোকক হাত আগবঢ়াইছে, বিভিন্নজনে তেওঁলোকক সহায় কৰিবলৈ অনুৰোধ কৰিছে। আচলতে ময়ো সেইকাৰণেই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মোৰো আপোনালোকলৈ অনুৰোধ, আপোনালোকৰ সাধ্য অনুযায়ী, সামৰ্থ্য অনুযায়ী যিয়ে যেনেকৈ পাৰে কিবা এটা দি যেন তেওঁলোকক আৰ্থিকভাৱে সহায় কৰে।